বিলাকৰ কাম নাই আৰু এহেতি মানে বেলেগ একো কথা নাজানে মানে ভিডিঅ'ত এই বডি চডি এইবিলাক কিবা কিবি দেখাই পেলাই আমাৰ নিচিনা ল'ৰাবিলাকৰ অৱস্থা বেয়া কৰিবহে জানে অকল अरे कहना क्या चाहते हो হেল্ল' গাইজ মোৰ নতুন এটা ৰ'জ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজি মই আপোনালোকৰ মাজত মানে এনেকুৱা কেইজনমান মহাপণ্ডিত লৈ আহিছো মহাপণ্ডিত মানে কেইজনীমান মানে বডি চডি দেখুওৱা মানে আমাৰ অংগ দেখুওৱা ছোৱালী লৈ আহিছো আৰু লগত আনিছো দুটামান মানে ৰেপ টাইলছ নে বাল টাইলছ বুলি কোৱা তেনেকুৱা ফকতীয়া কেইটামানক লগত লৈ আহিছো তো সকলোৱেতো গম পাই ৰ'জ বস্তুটো কেৱল ধেমালি আৰু যোনে কেলা ধেমালি বুজি নোপোৱা সেই মোৰ ভিডিঅ'টো নোচোৱাকে যাব পাৰা কাৰণ ইউটিউবত বহুতো ভিডিঅ' আছে সেইবিলাক চোৱাকে মই মানা নকৰো তো আহা এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এইবিলাক মানে কি ডান্স ভিডিঅ'ৰ নামত অকল দেখাব লাগে আৰু হিলাব লাগে তাৰ বাহিৰে কি বেলেগ একো কথা নাজানাই নেকি তোমালোকে মানে ইজনীক দেখি সিজনী সিজনীক দেখি ইজনী এনেকে মানে এজনী এজনী ওলাই গৈ আছে আমাৰ মানে অসমখনত কি ক'ম আৰু বেলেগে গু খালে বুলি এহেঁতিটো গু খাবই এনেকে ইনষ্টাগ্ৰামত ফকতীয়াকে ডান্স মাৰি থাকিলে তোমাক কোনেও আহি পেলাই ঘৰত প্ৰাইজ নিদিয়ে তাতকে ঘৰৰ মানুহে যদি খেতি চেতি কিবা কৰিছে তাত গৈ পেলাই অলপ সহায় কৰি দিয়া কঠীয়া চঠীয়া অলপ ৰুই দিয়া ঘৰৰ মানুহে কমচে কম মনত অলপ সন্তোষ পাব বম 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 কৰি যি ডান্স মাৰিছে মানে এই ডান্সৰ প্ৰকোপত মানে তাইৰ ভাগৰ যে কিবা কিটা যে ওলমি আছে যে সেইকেইটা সৰি পেলাই পৰি যাব নিচিনা লাগিছে বেছিকে জোকাৰি নাথাকিবা পৰি যাব তলত প্ৰথমত মানে ওলমি থকা বস্তুকেইটা মানে হিলাই দেখালে আৰু এতিয়া মানে টিকা হিলাব লৈছে আৰু পেন দেখিছা নাই কি পেন পিন্ধিছে গোটেইখন টিকাটো ওলাই আছে আৰু এইটো পেন নিপিন্ধা নহয় দেখোন এইটো পেন পিন্ধি কিয় ভিডিঅ' বনাব লাগে একেবাৰে খুলি পেলাই ভিডিঅ' বনোৱা তেতিয়া মানুহৰ পৰা বেছি মৰম পাবা বেছি চেনেহ পাবা আৰু বেছি কমেণ্ট ভিউজ পাবা Solo deja que yo te agarre, baby. Besos en el cuello pa' calmar las. ভিডিঅ'ৰ নামত বেলেগ বস্তু একো নাই আৰু অকল প্ৰমোচন তেওঁ মানে এহেতি মানে নিজৰ দুডু পেট সেইবিলাক মানে অকল প্ৰমোচন কৰিব বিচাৰে মানে হিলাই এহেতৰ হিলোৱাৰ জৰিয়তে এইবিলাক বস্তু প্ৰমোচন কৰিব বিচাৰে মানুহে যাতে দেখে আৰু ঘৰ বিচাৰি গৈ তাইক ঘৰত গৈ অলপ মালিচ কৰি থৈ আহে চশমাটো পিন্ধা দেখি মানে মোৰ আমাৰ মিয়া খালিফালে মনত পৰি গ'ল তুমি এনেকে মিয়া খালিফা হ'ব নোৱাৰিবা নহয় মানে সাইজ কিটা বহুত সৰু সৰু হৈ আছে মানে আৰু অলপ ডাঙৰ কৰি লোৱা তেতিয়া মানে মিয়া খালিফা বুলি তোমাকো ক'ব পাৰিম আৰু बहुत तेज हो रहा है बहुत तेज हो रहा এইবিলাকৰ কাম নাই আৰু এহেতি মানে বেলেগ একো কথা নাজানে মানে ভিডিঅ'ত এই বডি চডি এইবিলাক কিবা কিবি দেখাই পেলাই আমাৰ নিচিনা ল'ৰাবিলাকৰ অৱস্থা বেয়া কৰিবহে জানে অকল अरे कहना क्या चाहते हो প্ৰেম কৰিবা বিশ্বাসঘাতক নকৰিবা মৰম দিবা দলিয়াই নিদিবা ভাল পাবা কিন্তু ভাল পোৱা অভিনয় নকৰিবা বেটা তাৰ মুখত ভালদৰে কথাই ফুটা নাই সি আকৌ বেলেগক উপদেশ দিব আহিছে ভাল পাবা কিন্তু বিশ্বাসঘাতকতা নকৰিবা কিবা কিবি আৰু আৰে ভালকে মুখত কথাটো ফুটাই ল আৰু এটা কথা কওঁ লাগিলে হুকুৰ আলিয়ে ইংৰাজীত দিয়া ভাষণে শুনিম কিন্তু তোৰ ভাগৰ পৰা উপদেশ কেতিয়াও নলওঁ কাৰণ তোৰ উপদেশ লৈ পেলাই ভাল পাব গ'লে কেলা ভলুকা বাহৰ পৰা মাৰ খাব লাগিব ভাল পাবা কিন্তু ভাল পোৱা অভিনয় নকৰিবা ভাল পাবা কিন্তু ভাল পোৱা অভিনয় নকৰিবা যা কেলা বাবা 200 মান মাৰি আগে তাৰপিছত আহি পেলাই উপদেশ দেহি তেতিয়াহে চাগে তোমাৰ মুখৰ পৰা ভালকে মাত ওলাব যা কেলা ভচৰিকে আৰু এইজন হৈছে আমাৰ মনু ভাই আৰু এখেতৰ কথা নকওঁৱে আৰু এখেতকতো চাগে বলিয়া কুকুৰে সৰুতে কামুৰি থৈছে সেইটো কাৰণে মানে এই যি পাগলামিবিলাক কৰি থাকে বুকা চুকা গাত লগাই এনেকে মক্কেলামি কৰি পেলাই নাচি থাকিবলৈ কিহে পাইছে বাৰু সঁচাকে বলিয়া কুকুৰে চাগে সৰুতে সঁচাকে কামুৰি থৈছে সেইটো কাৰণে মানে এইখন অংগী ভংগী কৰি থাকে निकल लौड़े पहली फुर्सत में निकल পথাৰত খেতি কৰিবলৈ আমিও গৈছো পথাৰত খেতি কৰিব গৈ এনেকে লুটুৰি পুটুৰি কোনেও হৈ নাযায় তোমাৰ কেলা কি হৈ থাকে নাজানো আৰু এনেকে কেলা লুটুৰি পুটুৰি হৈ কেলা ডান্স মাৰি আছে বুকাত আৰে পথাৰত খেতি কৰিবলৈ বহুত মানুহ যায় কিন্তু এই মক্কেলামিবিলাক কোনেও কৰি নুফুৰে আৰু কোনোবাই এনেকে পথাৰত খেতি কৰিব গৈ পেলাই মক্কেলামি কৰি থাকা নেকি কমেন্ট কৰি জনাবা আৰু যিবোৰ মানুহ সময়ৰ লগত সলনি হৈ যায় ন সেইবোৰ মানুহ নহয় সেইবোৰ ন একো এখন কেলেণ্ডাৰহে
সময়ৰ লগত সলনি হৈ যোৱা মানুহবিলাক কেলেণ্ডাৰ বুলি তোক কোনটো মক্কেলে ক'লে আৰে সময়ৰ লগততো মানুহ সলনি হ'বই ন আগতে সৰু সময়ছোৱাত আমি খেলি মেলি য'ত ত'ত ঘূৰি ফুৰিছিলো আমাৰ তেতিয়া দাড়ি চাৰি এইবিলাক একো নাছিলে এতিয়া অলপ ডাঙৰ হৈ আহিলো ছোৱালীবিলাকো গাভৰু হৈ আহে ল'ৰাবিলাকৰো দাড়ি চাৰি গজি আহে সময় পাৰ হৈ যোৱাৰ লগে লগে মানুহ নিজৰ ঘৰৰ জিম্মেদাৰী আহি যায় য'ত ত'ত কাম কৰিব যাবলগীয়া হৈ যায় ঘৰৰ কাৰণে আগতে সৰু থাকোঁতে যেনেকৈ খেলি আছিলো তেনেকৈতো এতিয়া আমি খেলিব নোৱাৰো সেইটো কাৰণে সময়ৰ লগত মানুহটো চেঞ্জ হ'বই লাগিব ন আৰে তোক কোন মক্কেলে ক'লে কোনোবা মদাহী ভাঙুৱাই চাগে এইবিলাক কথাটোক ক'ব লাগিব সেইটো কাৰণে আহি তই এতিয়া ব্লকি আছ আৰে সময়ৰ লগত যদি মানুহ সলনিয়ে নহয় তেতিয়াহ'লে কি হ'ব কি কেঁচুৱা নিচিনাকে এতিয়াও আমি তেনেকে খেলি থাকিম নেকি ধেত কেলা এই ফাল্টু আমি বিলাক কৰি ফুৰাতকে এতিয়া পঢ়াত মন দে নে তইও এতিয়া এই সৰু ল'ৰা ছোৱালীবিলাকৰ নিচিনাকে মাৰ্বল গুটি খেলি থাককে সময়ৰ লগত চেঞ্জ নহয় পেলাই আৰে সময়ৰ লগত চব চেঞ্জ হ'ব এই মক্কেলামিবিলাক কৰি নাথাক কিবা এটা ভাল কামত মন দে ये बड़ी अच्छी बात कही आप তো গাইজ ভিডিওটো বেছি দীঘলীয়া কৰি নাথাকো আৰু বেছি দীঘলীয়া কৰিলে আৰু মানুহে চাইটো অশান্তি পায় সেইটো কথা মই গম পাওঁ তো ভিডিওটো চাই কেনেকুৱা পালা কমেণ্ট কৰি জনাবা আৰু যদি চাই ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু নতুন অহাবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিবা আৰু সমাজত যেতিয়ালৈকে এই জাবৰ জোথৰবিলাক এই পাগলা মেণ্টেল এই মানুহবিলাক ওলাই গৈ থাকিব তেতিয়ালৈকে মই মানে ধুই যাব চেষ্টা কৰিম কাৰণ মানুহৰ মক্কেলামি চাই কেনেকেনো হাত সাৱটি বহি থাকো তো যেতিয়ালৈকে হেৰি মক্কেলামি কৰি যাব তেতিয়ালৈকে মই বজাই যাব চেষ্টা কৰিম তো আজিলে বাই বাই দিছো নতুন এটা ভিডিঅ'ত তোমালোকক আকৌ লগ পাই থকাৰ প্ৰতিশ্ৰুতি দিছো নেক্সট ভিডিঅ' আৰু ধামাকা আনি আছো চাই বহুত ভাল পাবা তো বাই বাই